নমস্কাৰ ভিউয়াৰসকল মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ লগত আছে এজন বিশেষ ব্যক্তি তেখেতৰ আসলে নতুনকৈ পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই আপোনালোক সকলোৰে এখন চিনাকি মুখ তেখেত একেকাৰে কবি পাঠক এজন অভিনেতা পৰিচালক আৰু বহুতো তেখেত হৈছে হিমাংশু প্ৰসাদ দাস আৰু তেখেত মোৰ লগত আছে আজি হয় হিমাংশু দা প্ৰথমতে আপোনাক মোৰ চেনেল তথা ধেমাজিলৈ আসলে যেহেতু আপুনি ধেমাজিত আছে স্বাগতম জনাইছো আপোনাৰ ধেমাজিত কেনেকুৱা লাগিছে অকমান কক এইকেইদিন যেহেতু ধেমাজিতে আছে তো ধেমাজিত মই ইয়াৰ আগতে আহিছিলো যেতিয়া আহিছিলো তেতিয়াও নাটকৰ কাৰণে আহিছিলো আকৌ বহু দিনৰ পিছত বহু বছৰৰ পিছত আকৌ ধেমাজি মাছখোৱাত আছো নাটক কৰি নাটকৰ ৰিহাৰ্চল ৱৰ্কশ্বপ চলি আছে ইয়াতে আৰু সদায় অসমৰ সব ঠাইতে এটা বেলেগ বেলেগ মাদকতা থাকে ধেমাজিতো ঠিক তেনেকুৱা এটা বেলেগ ধৰণৰ মজা আছে হয় হয় আৰু যোৱা দিনকেইটা ঢেৰ ফুৰিলো ঘূৰিলো ভাল লাগি আছে হয় ধন্যবাদ হিমাংশু দাৰ শেহতীয়া এখন ফিল্ম ব্লু ফিল্ম গোটেই অসম জুই চৰ্চা হৈছিল আৰু খুব সফল অসমীয়া ছবি হিচাপে ভাল দৰ্শকৰ সহায় পাইছে শেহতীয়াভাৱে হ'লেও মই আপোনাক শুভেচ্ছা জনাইছোঁ ফিল্মখনৰ বাবে আৰু হিমাংশু দাৰ বিষয়ে আচলতে কি ক'ম তেখেতক বহুত দিন আগৰ পৰাই খুব ভাল লাগে তেখেতৰ কামসমূহ ভাল লাগে কবিতাই হওক হয় তো হিমাংশু দা আহিব লগা সময়ত আৰু এতিয়া আপুনি কিবা প্লেনিং কৰি আছে নি মানে ঢেৰ পৰিকল্পনা আছে হয় হয় এতিয়া এটা পিছত তাকে কৰিম হয় হয় একদম শেহতীয়াভাৱে তেনেকুৱা ঘোষণা কৰিব পৰাকৈ একো হাতত কাম নাই কিন্তু মগজুৰ ভিতৰত আছে হয় আৰু আশা কৰিছোঁ যে সোনকালে এটা এটাকৈ কাম ৰাইজৰ ওচৰত আনিম হিমাংশু দাৰ প্ৰথম ছবি বোধহয় বকুল তলৰ বিহুলৈ চাকিৰা আহিব আছিল নহয় জানো চাকিৰা আহিব বকুল উল্টা হৈছে চাকিৰা আহিব বকুল তলৰ বিহুলৈ সেই সময়ত কিন্তু মই হিমাংশু দাক লগ পাইছিলোঁ এবাৰ তেখেতৰ সেইটো মনত নাই কাৰণ সেইটো সময়ত খুব কাউড আছিল এতিয়া যিটো মই আপোনাৰ 37 নং নেশ্যনেল হাইৰোডৰ এটা ঠাইত লগ পাইছিলোঁ আপোনালোকে সেই ছবিখনৰ এটা খোজকাঢ়ি এটা ৰেলী কৰি আছিল প্ৰমোচনৰ কাৰণে মই সেইটোৱে বিষয়টো আনিব বিচাৰিছোঁ বৰ্তমান সময়ত বলিউডৰ কথা নকওঁ কিন্তু অসমীয়া চিনেমাৰ ক্ষেত্ৰত যিটো আচলতে প্ৰচাৰটো এটা খুব গুৰুত্বপূৰ্ণ অংশ হৈ পৰে যিহেতু ছবি এখন ভাল বনালেই নহ'ব কিন্তু মানুহে জানিব লাগিব যে ভাল ছবি এখন আহিছে বা ছবি এখন বনাইছে নহয় জানো কিন্তু সেই ক্ষেত্ৰত অসমীয়া চিনেমাৰো আজি তাৰিখত ভাল কাম কৰিছে কিন্তু সেই সময়তে মই ভাবোঁ প্ৰথম হিমাংশু দাই সেই বস্তুটো আনিছিল নেকি কাৰণ মই তেতিয়া দেখিব পাইছিলোঁ আপোনালোকে ঠিক সম্ভৱ সেই ঠাইডোখৰ গোৱালপাৰাৰ পৰা যিটো গুৱাহাটী যায় বিজয়নগৰ কৰি যে ওলায় 37 নেশ্যনেল হাইৰোড তাতে আপোনালোকৰ এটা মানে ৰেলী কৰি আপোনালোকে প্ৰচাৰ চলাই আছিল চাকিৰা আহিব বকুল তলৰ বিহুলৈ আৰু সেইখন মই প্ৰথম ফিল্ম তেতিয়া তাতে চাইছিলোঁ আৰু খুব ভাল লাগিছিল আৰু তাৰ আগৰ পৰাই আচলতে আপোনাৰ যেতিয়া কবিতাটোৰ নাম বা শিৰোনাম কোৱাৰ প্ৰয়োজন নাই গোটেই অসমৰ ৰাইজে জানেই আজিৰ তাৰিখলৈকে সেই কবিতাটো সকলোৱে প্ৰিয় মোৰ ইভেন বহুতেই প্ৰিয় যি কি নহওক সেই ছবিখন চোৱাৰ পিছত আৰু এটা হিমাংশু দাৰ প্ৰতি হেৰি আছিল তাৰ সেই সময়তে লগ পাইছিলোঁ আচলতে সেই ঠাইতে কিন্তু খুব সেইটো সময়ত মানুহ ভিৰ ভাৰ আছিল হিমাংশু দাই হয়তো পাহৰিছে মনত নাথাকিব হয় আৰু সেইটোৱে কৈছোঁ মই অসমীয়া চিনেমা প্ৰচাৰৰ ক্ষেত্ৰত সেই যিটো পৰিৱৰ্তন সেইটো মই ভাবোঁ মোৰ অনুভৱ হয় হিমাংশু দাই আনিছিল আৰু তাৰ পিছৰ চোৱাত যেতিয়া আপুনি গৰু ফিল্মখন বনাইছিল সেই সময়তো কিন্তু হিমাংশু দাই মই এটা কথা খুব এনেকুৱা লাগিছিল যেতিয়া মই এখন বলিউডৰ ফিল্ম টয়লেট এক প্ৰেম কথা যেতিয়া টয়লেটে প্ৰেম কথাৰ যিটো মানে আপোনাৰ কি কয় টয়লেট এক প্ৰেম কথা যেতিয়া প্ৰমোটো চলিছিল বা চৰ্চা চলিছিল নামটো লৈ তেতিয়া মোৰ মনত ভাব হৈছিল যে টয়লেট কি ফিল্ম হ'ব মানে ফিল্মখনৰ প্ৰতি বিশেষ হেৰি নাছিল কিন্তু যেতিয়াই মই দেখিলোঁ অক্ষয় কুমাৰ আছে বা নতুন নতুন তাত মানুহ আছে ফিল্মখন যেতিয়া চালোঁ তেতিয়া ফিল্মখন খুব ভাল লাগিল যিহেতু এটা টয়লেটক কেন্দ্ৰ কৰি এটা মানে ইমান ধুনীয়া এখন মানে কাহিনী আগুৱাই লৈ গ'ল বা এনেকুৱা এটা হ'ল ঠিক সেই একেই বস্তুটো যেতিয়া গৰু আপোনাৰ ফিল্মখন আহিছিল তেতিয়া প্ৰথম অৱস্থাত মোৰ নামটো শুনি অলপ লাগিছিল তাৰপিছত মই তেতিয়া আপোনাৰ নামটো যিহেতু সাঙুৰ খাই আছে বা আপুনি কৰিছে তেতিয়া মোৰ এটা বিশ্বাস আছিল যে ফিল্মখন নিশ্চয় কিবা এটা ভাল হ'ব আৰু মই তেতিয়া সেই টয়লেট এক প্ৰেম কথা ফিল্মখনলৈ মনত পৰিছোঁ আৰু যেতিয়া গৰুখন সঁচাকৈ চাইছিলোঁ তেতিয়া কিন্তু মই আপোনাৰ যিটো প্ৰতি বিশ্বাস আছিল সেই বিশ্বাসটো কিন্তু ফিল্মখনত পাইছিলোঁ বা মই যিটো কম্পেয়াৰ কৰিছিলোঁ টয়লেট এক প্ৰেম কথা যিটো নামটো চাই পিনি কাহিনীটো যেনেকৈ লৈ গৈছিল তো সেই সম্পূৰ্ণ মই যিটো বিশ্বাস ৰাখিছিলোঁ গৰুখনতো মই পাইছিলোঁ বা অসমৰ ৰাইজেই
চাইছে হিমাংশু প্ৰসাদ দাসৰ কামৰ বিষয়ে মই বেলেগকৈ ক'বলগীয়া নাই এতিয়া শেহতীয়াকৈ ব্লু ফিল্ম এখনো মই চালোঁ হিমাংশু দা এই আপোনাৰ কনচেপ্টকেইটা সঁচাকৈ ইউনিক মানে আচলতে বাস্তৱিক জীৱনৰ লগত খুব এটা মিলি যোৱা কাহিনী আপুনি বা কনচেপ্ট এটা লৈ আপুনি কাম কৰে এই বস্তুটো কেনেকৈ মানে ভাবি পালে এই যে ব্লু ফিল্ম শেহতীয়াকৈ খুব চৰ্চাত আছিলে গোটেই বাস্তৱটো আমাৰ হয় আমাৰ ইমান ঘটনা থাকে আমাৰ চৌপাশে হয় আমি কোনো বলিউডৰ চিনেমা বা সাউথৰ চিনেমা কপি কৰাৰ প্ৰয়োজন নাই হয় হয় আমাৰ গাঁৱে ভূঞে চহৰে নগৰে অজস্ৰ কাহিনী আছে অজস্ৰ ঘটনা ঘটি থাকে হয় হয় গতিকে আমি বেলেগ একো কৰা নাই আমি একো ব্যতিক্ৰম কৰা নাই আৰু এইটো আমাৰ একো মানে মগজু আমাৰ কিবা আমি হেৰি কৰা নাই আমি কেৱল চাৰিওফালটো চাইছোঁ আমাৰ চৌপাশটো চাইছোঁ হয় আৰু তাৰ পৰা কাহিনী বুটলি আনিছোঁ হয় আৰু নামটো সদায় ইম্পৰ্টেণ্ট কিন্তু নামটো সদায় কাহিনীটোৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব হয় হয় আৰু নামটো আমি যুক্তিসন্মত হ'ব লাগিব হয় নিশ্চয়কৈ কিবা এটা দিব খুজিলেই নহ'ব যে নাম এটা আমি এটা কিবা ভাল লগা এটা নাম দি দিওঁ কিন্তু সেইটোতো নহ'ব ন মানে যুক্তি এটা ৰাখিব লাগিব হয় তেনেকৈ ভাবি ৰখা যায় হয় ঠিক আছে এই গৰু চিনেমাখনৰ নামটো কি ৰাখিবা গৰু নাৰাখি হয় হয় নাই সেইটোৱে হয় তেনেকুৱা হয় গৰু চিনেমাখন কিন্তু খুব ভাল লাগিছিলে আচলতে মই ক'লোৱেই আপোনাক প্ৰথম নামটো আহোঁতে মানে অলপ কিবা অলপ ছাছপেঞ্চ এটা আছিল যে গৰু কেনেকুৱা কি হ'ব কিন্তু শেষৰ ফালে দেখিলোঁ যেতিয়া ফিল্মখন চালোঁ সঁচাকৈ ভাল লাগিল যে ইমান ধুনীয়াকৈ এটা মানে বাস্তৱিক আমাৰ পৰিস্থিতিৰ ওপৰত বা যিটো আমি আচলতে দৰ্শকে সেইটোৱে বিচাৰে আমি যিটো বস্তু সদায় কানেক্ট হৈ থাকোঁ এনেকুৱা এটা যদি ষ্টৰি আহে মানুহেও মানে দৰ্শকে সেই বস্তুটোৰ লগত কানেক্ট হ'ব পাৰে আৰু সেইটোৱে আচলতে ভাল কথা ছবিৰ ক্ষেত্ৰত মই এজন দৰ্শক হিচাপে মোৰ অপিনিয়নটো ৰাখিছোঁ মোৰ ছবিৰ বিষয়ে ইমান জ্ঞান নাই বা যিটো মই একো জড়িতও নহয় ছবিৰ লগত বাৰু ঠিক আছে হিমাংশু দা এতিয়া শেহতীয়াকৈ আপুনি ক'লে এনাউন্স কৰিব পৰাকৈ কোনো ধৰণৰ তেনেকুৱা নাই কাম আছে প্ৰস্তুতি আছে স্ক্ৰিপ্টটোৰ কাম কৰি আছে জনাম সময়ত অলপ এতিয়া মাছ খোৱাত কি হৈছে অকণমান কৈ দিয়ক বা আজি সামৰণি কৰিব হয় হয় নাটক কৰি ভাল পোৱা মানুহ আচলতে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ঘূৰি ভাল পাওঁ হয় মানুহ লগ পাওঁ বেলেগ বেলেগ হয় অভিজ্ঞতা হয় হয় জ্ঞান বাঢ়ে হয় হয় আৰু কিবা ক'ব খুজিব নেকি আৰু একো নাই ভালে থাকক আপোনালোকে সকলোৱে যোগাত্মক চিন্তা লৈ থাকক বঢ়িয়াকৈ হয় আৰু এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক হয় ধন্যবাদ কিবা এটা চেষ্টা কৰিছে কিবা এটা কৰিবৰ কাৰণে সকলোৱে আমি সহযোগ কৰিব লাগে হয় ভাল কাম যিমানে হৈ থাকে তাত আমি সকলোৱে বল দিব লাগে হয় আৰু যিটো কামত আমি বিৰোধ কৰিব লাগে সেইটো কথাত বিৰোধো কৰিব লাগে হয় ইমানখিনিয়ে ঠিক আছে ধন্যবাদ হিমাংশু দা আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ মানে চিডিউলৰ মাজত যদি অকণমান সময় দিলে ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল হিমাংশু দাক আচলতে লগ পাবলৈ খুব ইচ্ছা কৰি আছিল আৰু গম পালোঁ যে ধেমাজিৰে মাছ খোৱাত হিমাংশু দা আছে গতিকে আহি আজি লগ কৰিলোঁ তেখেতৰ খুব ব্যস্ততাপূৰ্ণ মানে চিডিউল ইয়াতে যিহেতু তেওঁ নিৰ্দিষ্ট এটা কামৰ কাৰণে আহি আছে বা নিৰ্দিষ্ট কিছুমান কাম প্ৰজেক্ট কৰি আছে গতিকে ইয়াৰ মাজতে তেখেতে ইমানকণ সময় দিয়াৰ বাবে পুনৰবাৰ ধন্যবাদ ঠিক আছে থেংক ইউ